हेलो नमस्कार स्वागतम আপোনাক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালেই আছে আৰু ভালকে পঢ়া শুনা কৰি আছে আজিৰ ভিডিওটোত আপোনালোকক মই এই আসাম পুলিচত কি মানে যোনটো এপ্লাই আৰম্ভ হ'ব অহা কালিৰ পৰা মানে 15 অক্টোবৰৰ পৰা আৰম্ভ হ'ব তো আপোনালোকক কি ডকুমেন্টছ লাগিব কেনেকুৱা ফৰমেটত লাগিব কিমান পিক্সেল লাগিব কিমান ৰিজল্যুশন লাগিব আৰু এসেনশিয়াল ডকুমেন্টছ কি লাগিব ইম্পৰ্টেন্ট এই গুটেইখিনি আপোনালোকক আজি ভিডিওত কৈ দিম আৰু লগতে অকল আসাম পুলিচৰ বুলি নহয় আহিবলগীয়া যিবোৰ এক্সাম আছে তাতেও এইবিলাক ডকুমেন্টছে আপোনালোকৰ ব্যৱহাৰ হ'ব তো ভিডিওটো আপোনালোকে গুটেইখিনি চাব মই গুটেই ডিটেইলছবোৰ আপোনালোকক ভালকে বুজাই দিম আৰু হেকৰলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে বস্তুখিনি বুজি পাব মাজতে স্কিপ কৰি নিদিব তো আজি ভিডিওটো তেতিয়াহলে আপোনালোকে গুটেই হেকৰলৈকে চাওক যদি ভাল লাগে তেতিয়াহলে লাইক দবাই দিব শেয়াৰ কৰিব আৰু প্ৰথমবাৰলৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো বলক বেছি দেৰি নকৰো আজিৰ ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে মই আপোনালোক এটো কথাই কও যে আসাম পুলিচে হওক বা যিকোনো এক্সামে হওক আপোনালোকে যদি ইন্টাৰভিউ দিবলৈ গৈ আছে তে ইন্টাৰভিউৰ সময়ত ফাইলবিলাক আপলোড কৰিব লাগে আপোনাৰ ডকুমেন্টবিলাক আপলোড কৰিব লাগে কিছুমান এক্সামত নালাগে বাৰু হেতু বেলেগ কথা কিন্তু যিবিলাকৰ ডকুমেন্টছ আপলোড কৰিব লাগে আপোনালোকে সেই ডকুমেন্টছ বিলাক আপলোড কৰাৰ পিছত আপোনালোকৰ সেই ডকুমেন্টছ বিলাক যাতে ভালকৈ ৰাখে কাৰণ ইন ফিউচাৰ যেতিয়া আপোনালোকৰ বেলেগ এক্সাম দিলে ভাইভাত আপোনালোকৰ ভেৰিফিকেশন হয় সেই ডকুমেন্টছ বিলাকে লাগে নাইবা আসাম পুলিচত যদি ফিজিক্যাল দিবলৈ যায় তেতিয়া হলেও এই ডকুমেন্টছবোৰ আপোনালোকে চেক কৰে যদি সেই ডকুমেন্টছ বিলাক নাথাকে বা বেলেগ কিবা আপডেট কৰি কিনে আপোনালোকে বেলেগ ডকুমেন্টছ বনাই যায় তেতিয়া হলে কিন্তু সেইখন একচেপ্ট কৰা নহয় তো যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ সময়ত যেনেকুৱা ডকুমেন্টছ আপোনালোকে লগত ৰাখিছে ঠিক তেনেকুৱা ডকুমেন্টছবোৰ আপোনালোকে ভালকে ৰাখি থব যাতে পিছত আপোনালোকক যেতিয়া দৰকাৰ হয় আপোনালোকে দিব পাৰে তো প্ৰথমতে মই আপোনালোকক কম যে আসাম পুলিচত যোনটো নোটিফিকেশন আহিছিলে বহুত কিটা মানে পোষ্ট খালি হৈ আছে আপোনালোকে নিশ্চয়কৈ দেখিছে বহুত কিটা ডিপাৰ্টমেন্টৰ ফালৰ পৰা আসাম পুলিচৰ তো তাত আপোনালোকৰ প্ৰথমতে মই কমন বস্তুখিনি কৈ দিম তাৰ পিছত আপোনালোকক উপৰঞ্চি কি কোনবিলাক ডকুমেন্টছ আপোনালোকৰ দৰকাৰ হ'ব পোষ্ট ওয়াইজ কেনে সেই গুটেখিনি মই কৈ দি আছো তো প্ৰথমতে আপোনালোকক কম যে ফটো আপোনালোকে যেতিয়া ডকুমেন্টছ আপলোড কৰিব যেতিয়া ফৰ্মখন ফিলআপ কৰিব তাৰ আপোনালোকৰ ফটো আপলোড কৰিব লাগিব তো ফটো আপলোড কৰিব লাগিলে ফটোখন আপোনালোকৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ হ'ব লাগিব কিন্তু কালাৰ্ড হ'ব লাগিব ব্ল্যাক এন্ড হোৱাইট দিলে নহব আৰু আপোনালোকৰ ব্যাকগ্ৰাউণ্ডটো হোৱাইট থাকিব লাগিব লগতে আপোনালোকে যদি সানগ্লাস পিন্ধি কেনে উঠিছে বা বেলেগ কালাৰৰ মানে চশমা পিন্ধি কেনে যদি আপোনালোকে উঠিছে ফটোখন সেইখন একচেপ্ট নহব আদারওয়াইজ মানে একচেপ্ট আপোনালোকক ক'ব পাৰো যে আপোনালোকে যদি স্পেকটেকেল ইউজ কৰে মানে নরমাল চশমা যোনটো পিন্ধে আপোনালোকৰ পাৱাৰ থকা মানে ক্লিয়াৰ গ্লাস হ'ব লাগিব ক্লিয়াৰ গ্লাস ট্ৰান্সপাৰেন্ট মানে যদি ক্লিয়াৰ গ্লাস হয় তেতিয়া হলে আপোনালোকে হেনেকুৱাকে ফটো উঠিব পাৰে সেইখন একচেপ্ট কৰা হ'ব এই ফটোখন আপোনালোকে JPEG ফৰমেটত আপোনালোকে সেভ কৰিব লাগিব JPEG মনত ৰাখিব ইয়া দুটা ফৰমেট থাকে কিন্তু সেম JPG আৰু JPEG ফৰমেটত কৰিলে আপোনালোকে নহব আপোনালোকে JPEG ফৰমেটতহে আপোনালোকে ফটোখন বনাব লাগিব আৰু ফটোখনৰ আপোনাৰ ডাইমেনশন দিয়া থাকিব 4.5 cm into 3.5 cm আৰু আপোনালোকৰ যদি পিক্সেল ৰিজল্যুশন বুলি কও আপোনালোকৰ পিক্সেল ৰিজল্যুশন 0.3 মেগাপিক্সেল হ'ব লাগিব 0.3 আপোনালোকে 0.3 কে কম ৰাখিব 0.3 কৈ বেছি হৈ গলে কিন্তু একচেপ্ট নকৰিব তো 0.2 0.1 বা 0.25 তেনেকাকে আপোনালোকে ৰাখিব পাৰে আৰু লগতে আপোনালোকৰ ফটোৰ যোনটো সাইজ থাকিব মানে আপোনালোকৰ যোনটো আমি কোৱা হয় যে ফটোৰ সাইজটো কিমান হয় প্ৰপাৰ্টিছত গৈ কিনে আপোনালোকে গম পাব তো সেই ফটো সাইজটো আপোনালোকে ম্যাক্সিমাম 450 KB হ'ব লাগিব মানে 450 KB কে কম হ'ব লাগিব গুটেই ফটোৰ সাইজটো এটো যদি আপোনালোকে এই বস্তুখিনি কৰিব নোৱাৰে নিজে তেতিয়া হলে আপোনালোকে কোনবা এখন ক্যাফেত গৈ কেনে আপোনালোকে এই বস্তুখিনি ৰেডি কৰি থৈ দিব মনত ৰাখিব এইখিনি বস্তু কিন্তু বহুত দৰকাৰী হয় আপোনালোকে যেতিয়া আসাম পুলিচৰ যিকোনো এটা নোটিফিকেশন খুলিব তাত আপোনালোকৰ যেতিয়া ডকুমেন্টছ কি লগা বুলি যোনটো লিখা আছে তাত এই বস্তুখিনি গুটেইখিনি লিখা আছে আপোনালোকে পঢ়ি চাব পাৰিব তথাপিও মই আপোনাক বুজাই দিছো তাৰ পিছত আহিব আপোনালোকৰ সিগনেচাৰটো আপোনালোকৰ ব্ল্যাক বা ব্লু পেনে দি আপোনালোকে কৰিব পাৰে কিন্তু আপোনালোকৰ এখন হোৱাইট পেপাৰত হ'ব লাগিব এটো আপোনালোকৰ JPEG ফৰমেটতে লাগিব এটো কিন্তু বেলেগ ফৰমেটত একচেপ্ট নকৰে মনত ৰাখিব JPEG ফৰমেটে একচেপ্ট কৰিব তাৰ পিছত এটোৰ কাৰণে ম্যাক্সিমাম পিক্সেল আপোনালোকৰ হ'ব পাৰে 800 into 300 আৰু মিনিমাম পিক্সেল আপোনালোকৰ হ'ব পাৰে 400 into 150 ইয়াতকে কম হ'ব নোৱাৰে 400 into 150 কে বেছি হ'ব পাৰে কিন্তু 800 into 300 কৈ আপোনালোকে কম কৰি ৰাখিব লাগিব এটো হল মিনিমাম আৰু ম্যাক্সিমাম পিক্সেল তাৰ পিছত ৰাখিব আপোনালোকৰ ডাইমেনশন মানে উইডথ এন্ড হাইট আপোনালোকৰ সিগনেচাৰত উইডথ এন্ড হাইট ডাইমেনশনটো কিমান হ'ব লাগিব 3.5 cm আপোনালোকৰ ওয়েট হ'ব লাগিব আৰু আপোনালোকৰ হাইট হ'ব লাগিব 2.5 cm
আৰু মেক্সিমাম ফাইল সাইজ মানে ফাইলটো সাইজ আপোনালোকৰ হ'ব লাগিব 100 KB 100 KB ৰ ওপৰত আপোনালোকৰ ফাইলটো হ'ব নোৱাৰে যদি এইখিনি আপোনালোকে নিজে কৰিব নোৱাৰে কেফেত যাই কৰিব আৰু যদি নিজে কৰিব খুজিছে তেতিয়াহলে মই এটা শৰ্টকাট ট্ৰিক দি দিও আপোনালোকে ফটো যদি ফটো বা সিগনেচাৰ আপোনালোকৰ মোবাইলত উঠোৱা আছে সেইখন আপোনালোকে যদি সৰু কৰিব খুজে তেতিয়াহলে গুগলত গৈ কেনে আপোনালোকে অনলাইন ফটো কম্প্ৰেসৰ বুলি মাৰিব তাত আপোনালোকে বহুত কিটা কম্প্ৰেসৰৰ ফ্ৰী মানে ফ্ৰী হ'ব কোনো পেইড কৰিব নালাগে কম্প্ৰেসৰৰ অপচন পাই যাব যিকোনো এটা কম্প্ৰেসনত আপোনালোকে গৈ কেনে সেই কম্প্ৰেসৰটোত আপোনালোকে ফটোখন আপলোড কৰি কিমান কেবি লাগে কিমান এমবি লাগে সেই গুটেখিনি ডিটেইলছ আপুনি ফিল আপ কৰি প্ৰসিড কৰি দিলে আপোনালোকৰ অটোমেটিকলি সেইখিনি মানে আপোনালোকৰ লগা হিচাপত ফটোখিনি বা আৰু সিগনেচাৰটো গুটেখিনি ওলাই আহিব তো হেতু আপোনালোকে ট্ৰাই কৰিব পাৰে হেতু মই আপোনালোকক কৈ দিলো তাৰ পিছত আহিম আপোনালোকৰ ডকুমেন্টস কি দৰকাৰ হ'ব মানে মেইনলি আপোনালোকৰ যিবিলাক ৰিক্ৰুটমেন্ট ওলাইছে গুটেখিনি তাত যিখিনি কমন ডকুমেন্টস থাকে সেইখিনি মই প্ৰথমতে কৈ দিছো প্ৰথমতে লাগিব আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে মেট্ৰিকৰ মাৰ্কশিট বা মেট্ৰিকৰ যোন পাস সাৰ্টিফিকেট থাকে সেইখন আপোনালোকে দিব পাৰে আৰু যদি বাৰ্থ সাৰ্টিফিকেট আছে দিব পাৰে হেতুলৈ একো প্ৰবলেম নাই কিন্তু অনলাইন বাৰ্থ সাৰ্টিফিকেট এতিয়া নালাগে আপোনালোকৰ যদি অফলাইন খনে আছে সেইখনো দিব পাৰে নাইবা মেট্ৰিকৰ এডমিট বা পাস সাৰ্টিফিকেট খন তাৰ পিছত থাকিব আপোনালোকৰ মাৰ্কশিট মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী আপোনালোকৰ ফাইনেল মাৰ্কশিট খন লাগিব আৰু যদি আপুনি গ্ৰেজুৱেচন হয় তেনেহলে গ্ৰেজুৱেচনৰ ফাইনেল মাৰ্কশিট খন আপোনালোকক লাগিব তাৰ পিছত থাকিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড খন এটো মন কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড খন কিন্তু আপোনালোকৰ অফলাইন খন নহব আজিকালি গুটেই অনলাইন কৰি দিছে তো সেই কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড খন আপোনালোকে অনলাইনত যোনখন বনাইছে সেইখনে দিব লাগিব তাৰ পিছত লাগিব কাষ্ট সাৰ্টিফিকেটখনো কিন্তু আপোনালোকৰ অফলাইন নহব সেইখন অনলাইনত যোনখন আছে সেইখনে একসেপ্ট কৰিব যদি আপুনি অফলাইনখন আপলোড কৰিলেও কেতিয়াবা একসেপ্ট কৰে কিন্তু যেতিয়া আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া কিন্তু আপোনালোকৰ প্ৰবলেম হ'ব সেই কাৰণে অনলাইনত থকা কাষ্ট সাৰ্টিফিকেটখনে আপোনালোকে ইয়াতে আপলোড কৰিব তাৰ পিছত থাকিলে এনসিসি সাৰ্টিফিকেটখন আপোনালোকৰ যদি আছে তেতিয়াহলে কাৰোবাৰীখন আপলোড কৰিবলৈ আৰু যদি নাই তেতিয়াহলে তো দৰকাৰে নাই এই গুটেখিনি এইখিনি মই যিখিনি বস্তু কলো এই গুটেখিনি কিন্তু আপোনালোকৰ যিমান কিটা এডভাৰটাইজমেন্ট ওলাব আসাম পুলিচৰ গুটেখিনি কমন হয় যিমান পোষ্ট ওলাব এতিয়া মই কম আপোনালোকৰ আকৌ কি সাৰ্টিফিকেটৰ দৰকাৰ হ'ব পোষ্ট ওয়াইজ মানে কিছুমান পোষ্টত এক্সট্ৰা কিছুমান সাৰ্টিফিকেট লাগে কিছুমানৰ নেলাগে তো সেইখিনি মই আপোনালোকক কৈ দিছো প্ৰথমতে কওঁ মই ইউবিএসআইৰ কথা ইউবিএসআইত অকল এইখিনি ডকুমেন্টস দিলেই হল কিন্তু আপোনালোকৰ এবিএসআইৰ কাৰণে আপোনালোকৰ কিছুমান কোটা থাকে যেনেকা আপোনালোকৰ স্পোৰ্টস পাৰসন হৈছে মানে থাকে যদি কিন্তু আপোনালোকে মেডেল পাব লাগিব মেডেল নোপোৱা যদি হয় যদি আপোনালোকে কোনবা নেশনাল লেভেলত পাৰ্টিসিপেট কৰিছে সাৰ্টিফিকেটখন দিও হ'ব আপোনালোকে ৰিজাৰ্ভেশন পাব কিন্তু যদি আপোনালোকে মেডেল পাইছে হেতু প্ৰিফাৰেন্সটো বেছি দিয়া হয় তো সেই কাৰণে যদি আপোনালোকৰ স্পোৰ্টস পাৰসন হয় আপোনালোকে সেই ৰিজাৰ্ভেশন আৰু এজ ৰিলেক্সেশনৰ কাৰণে এইখন সাৰ্টিফিকেট দি ক্লেম কৰিব পাৰে তাৰপিছত আহিলো এপিআৰ আৰু এছআইত আপোনালোকৰ বাকি সব ডকুমেন্ট সেমে থাকিব অনলি টেকনিক্যাল সাৰ্টিফিকেটখন লাগিব আপোনালোকে আইটিআই বা গ্ৰেজুৱেট হয় ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন বা আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে বা 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আছে কোনোবা কম্পিউটাৰ ডিপাৰ্টমেন্টত কৰা তো সেই ডিপাৰ্টমেন্টৰ সাৰ্টিফিকেটখন লাগিব তাৰ পিছত আহিম কনস্টেবল ইন এবি আৰু ইউবি কনস্টেবলত আপোনালোকৰ গুটেখিনি ডকুমেন্টস একেই থাকিব খালি কনস্টেবলত আপোনালোকৰ এছএছএলসি বা এইচএছএছএলসি মানে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী যোনটো আপোনালোকৰ দৰকাৰ হয় কিছুমানে মেট্ৰিক পাস হিচাপতো কৰে কিছুমানে হায়াৰ সেকেন্ডাৰী হিচাপতো কৰে তো যাৰ যোনখন দৰকাৰ হয় সেইখনে দিব পাৰিব তাৰ পিছত আহিব কনস্টেবল ইন কমান্ডো বেটেলিয়ন তো কনস্টেবল ইন কমান্ডো বেটেলিয়নছত আপোনালোকৰ গুটেখিনি একেই থাকে খালি আপোনালোকে চাব সাৰ্টিফিকেট ফৰ স্পোৰ্টস পাৰসনৰ কাৰণে আপোনালোকৰ 5% ৰিজাৰ্ভেশন থাকে তো আপোনালোকে যদি স্পোৰ্টস পাৰসন হয় তেতিয়াহলে আপোনালোকে সেই 5% ৰিজাৰ্ভেশনটো আপোনালোকে ক্লেম কৰিব পাৰে আপোনালোকে 5% ৰিজাৰ্ভেশন পাই যাব তাৰ পিছত আপোনালোকৰ কনস্টেবল ইন কমান্ডো বেটেলিয়ন তাৰ পিছত কনস্টেবল ইন এবি ইউবি আৰু এপিআৰটো যোনটো কনস্টেবল আছে তাত আপোনালোকৰ এইটোত মন কৰিব এইটোত আপোনালোকৰ কিন্তু হোম গাৰ্ড যোনে এপ্লাই কৰিব তাত হোম গাৰ্ডৰ ট্ৰেইনিং সাৰ্টিফিকেটখন লাগিব মিনিমাম 3 ইয়াৰ্ছৰ মানে যদি ট্ৰেইনিং কৰিছে বা কেতিয়াবা 3 ইয়াৰ্ছৰ আপোনাৰ এক্সপেৰিয়েন্স আছে তো তেতিয়াহলে হোম গাৰ্ডত এপ্লাই কৰিব হলে আপোনালোকৰ হোম গাৰ্ডৰ সাৰ্টিফিকেটখন প্লাস আপোনাৰ 3 ইয়াৰ্ছ অফ এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন লাগিব
আপোনালোকৰ এজ ৰিলেক্সেশ্যনো পাব তাত আৰু ৰিজাৰ্ভেশ্যনো পাব আৰু লগতে আপোনালোকৰ যদি ভিলেজ ডিফেন্স পাৰ্টিৰ কাৰণে এপ্লাই কৰিছে বা সেই ভিলেজ ডিফেন্স পাৰ্টিত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে ভিডিপি বুলি কোৱা হয় তো তাত আপোনালোকৰ ভিডিপি নাম্বাৰটো লাগিব আৰু লগতে 3 ইয়াৰ্ছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব আৰু সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত আপোনালোকৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচে সাইন কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে এজ ৰিলেক্সেশ্যনটো পাব আৰু ৰিজাৰ্ভেশ্যনো পাই যাব ঠিক তেনেদৰে আপোনালোকৰ ড্ৰাইভাৰ যদি এপ্লাই কৰিব খোজে ড্ৰাইভাৰৰ আপোনালোকৰ এলএমভি আৰু এইচএমভি লাইসেন্স থাকিব লাগিব লগতে আপোনালোকে কিছুমান টেকনিক্যাল ডিপাৰ্টমেন্টটো আছে তো টেকনিক্যাল ডিপাৰ্টমেন্টৰ কাৰণে আপোনালোকৰ আইটিআই সাৰ্টিফিকেটখন লাগিব আৰু লগতে এইটো কথা মন কৰিব যে এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্স বা সিভিল ডিফেন্স ডেমনস্ট্ৰেটৰ ওয়্যাৰলেস অপাৰেটৰৰ কাৰণে যোনবিলাকে এপ্লাই কৰিব এটো আপোনালোকৰ গ্ৰেজুৱেট পোষ্ট হয় গ্ৰেজুৱেটৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট সাৰ্টিফিকেটখন লাগিব আৰু লগতে পাস সাৰ্টিফিকেট অফ ইনষ্ট্ৰাক্টৰ কোৰ্স ফ্ৰম নেশনাল সিভিল ডিফেন্স কলেজৰ পৰা লাগিব নাগপুৰৰ পৰা যোনখন কলেজ আছে সিভিল ডিফেন্স কলেজ তেওঁৰ পৰা সেইখনৰ পৰা আপোনাৰ পাস সাৰ্টিফিকেটখন কিন্তু আপোনাৰ দৰকাৰ হ'ব তাৰ পিছত আপোনালোকৰ লাগিব পাস সাৰ্টিফিকেট অফ এলিমেন্টাৰী ফায়াৰ সাৰ্ভিস ট্ৰেইনিং অৰ এনি আদাৰ এডভান্স সিভিল ডিফেন্স কোৰ্স ফ্ৰম নেশনাল সিভিল ডিফেন্স কলেজ নাগপুৰ আপুনি যদি এই মানে এই ফায়াৰ সাৰ্ভিসত যদি আপোনালোকে এপ্লাই কৰিব খুজিছে তেতিয়া হলে আপোনালোকৰ পাস সাৰ্টিফিকেটখন কিন্তু লাগিব আপোনালোকৰ এই যোনখন নেশনাল সিভিল ডিফেন্স কলেজ আছে নাগপুৰত সেইখনৰ পৰা হলে হ'ব বা এনি আদাৰ গভৰ্নমেন্ট ৰিকগনাইজ কলেজৰ পৰা আপোনালোকে পাস কৰা হলে সেইখন সাৰ্টিফিকেটও দিব পাৰে তাৰ পিছত আহিম নাৰ্ছৰ কাৰণে নাৰ্ছ বিলাক যিনে এপ্লাই কৰিব নাৰ্ছৰ কাৰণে তাত আপোনালোকৰ ডিপ্লোমা ইন জেনাৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী from government medical institute তো আপোনালোকে মন কৰিব আপোনালোকৰ কিন্তু গভৰ্নমেন্ট মেডিকেল ইনষ্টিটিউটৰ পৰা নাৰ্ছিং পাস কৰা সাৰ্টিফিকেটখন লাগিব তো ল্যাব টেকনিশিয়ানৰ কাৰণে আপোনালোকে ল্যাব টেকনিশিয়ানৰ কোৰ্সটো পাস কৰা হ'ব লাগিব কিন্তু মেডিকেল কলেজৰ পৰা গভৰ্নমেন্ট মেডিকেল কলেজৰ পৰা আৰু টিচাৰৰ কাৰণে এছএছএছ এলসি পাস মানে হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব লগতে জুনিয়ৰ বেসিক ট্ৰেইনিং সাৰ্টিফিকেট এখন থাকিব লাগিব তাৰপিছত তেনেকৈ ক্ৰাফট ইনষ্ট্ৰাক্টৰ আছে ক্ৰাফট ইনষ্ট্ৰাক্টৰৰ আপোনালোকৰ মেট্ৰিক পাস হলে হ'ব আৰু সাৰ্টিফিকেট ইন বেম্বো এণ্ড কেন ৱৰ্ক টেইলৰিং যেট ওয়্যাৰিং এণ্ড এনেকুৱা বহুত ধৰণৰ সাৰ্টিফিকেট আছে আপোনালোকে গমে পায় তো গোটেইখিনি মই কৈ দিয়া নাই ক্ৰাফট ইনষ্ট্ৰাক্টৰ মানে এইবিলাক সাৰ্টিফিকেট লাগে আপোনালোকে এডভাৰটাইজমেন্টটো চালে গম পাব ঠিক আছে ঠিক তেনেদৰে আপোনালোকৰ বোটমেন থাকিলে বোটমেনত আপোনালোকে প্ৰথমতে মেট্ৰিক পাস হ'ব লাগিব আপোনালোকৰ মেইন বোটমেন হলে দৰকাৰ হ'ব আপোনালোকৰ সাঁতুৰিব পাৰে না সুইমিং মাষ্ট কিন্তু আপোনালোকৰ লাগিব আৰু লগতে আপোনালোকৰ যদি বেলেগ কিবা কোৱালিফিকেশন আছে সেই কোৱালিফিকেশনৰ সাৰ্টিফিকেটটো দিব পাৰে তো এই গোটেইবোৰ যিমানবোৰ মই ক'লো এই গোটেইবোৰ কিন্তু বহুত দৰকাৰী হয় আপোনালোকৰ এই সাৰ্টিফিকেটবোৰ কিন্তু লাগিব এপ্লাই কৰাৰ সময়ত যদি এপ্লাই কৰাৰ সময়ত মানে এপ্লাই মানে কি সকলোকে নালাগে যোনে যোনটো পোষ্টত এপ্লাই কৰিব সেই এপ্লাই কৰা পোষ্টত যি ৰিক্ৰুটমেন্ট হয় সৰি কি কয় ৰিকুৱাৰমেন্ট হয় আপোনালোকৰ যিবিলাক সাৰ্টিফিকেট সেই সাৰ্টিফিকেট কিন্তু আপলোড দিব লাগিব যদি আপলোড আপোনালোকে দিব নোৱাৰে তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব সেইটো বস্তুৰ কাৰণে আৰু কিবা কাৰণ যদি বেলেগ সাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰে তেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া হলে আপোনালোকৰ কিন্তু প্ৰবলেম হ'ব সো আপোনালোকে অহা কালিৰ পৰা আপোনালোকৰ যেহেতু এপ্লাই আৰম্ভ হ'ব আপোনালোকৰ হাতত তথাপিও 15 ডেজ টাইম থাকিব তো আপোনালোকে 15 ডেজৰ ভিতৰত যদি কিবা সাৰ্টিফিকেট আপোনালোকে অনলাইন কৰা নাই বা আপোনালোকৰ লগত নাই তেতিয়া হলে আপোনালোকে উলাই ল'ব পাৰিব আৰু এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে কোনো ধৰণৰ বেলেগ সাৰ্টিফিকেট বা পটকে কিবা ভুল হৈ গল তেনেকৈ আপোনালোকে বেলেগ সাৰ্টিফিকেট বা ৰং সাৰ্টিফিকেট দি এপ্লাই নকৰিব কাৰণ পিছত আপোনালোকৰ হেতু কোনো ৰিজেক্ট হৈ যাব তো যিখিনি লাগে মই আপোনালোকৰ বেসিক নিডছ খিনি আপোনালোকক বুজাই দিলো যদি আপোনালোকে সাৰ্টিফিকেটবোৰ আজি স্ক্যান কৰি থব খুজে স্ক্যান কৰি আজি ৰেডি কৰি থব পাৰে ফটো সিগনেচাৰ আজি বনাই থব পাৰে কাৰণ বেছি লেট হৈ গলে আপোনালোকৰ এই আমাৰ ওয়েবসাইটবোৰ পিছত কিন্তু হ্যাং মাৰে আপোনালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবও পাৰে তো সেই কাৰণে আপোনালোকে যদি পাৰে আজি ৰেডি কৰি থৈ থক নহলে অহা কালি বা এদিন দুদিনৰ ভিতৰতে আপোনালোকে গোটেই প্ৰসেসখিনি আপোনালোকে কমপ্লিট কৰিব এপ্লিকেশনত যি ডকুমেন্টস লাগে মই বাৰু নেক্সট ভিডিঅত আপোনালোকৰ এপ্লাইৰ ফুল প্ৰসেসটো আপোনালোক যেতিয়া অনলাইন পৰ্টেলটো ওপেন হ'ব আপোনালোক গোটেই ডিটেইলছ আপোনালোকক মই দেখুৱাই দিম এই মোৰ চেনেলতে আপোনালোকে আপডেট পাই থাকিব তো আজিৰ ভিডিঅত মই এইখিনি আপোনালোকক কৈ দিলো মন কৰিবলগীয়া কথা ভালকৈ মনত ৰাখিব তো নেক্সট ভিডিঅত মই আপোনালোকক প্ৰসেসটো ভালকে বুজাই দিম যেতিয়া পৰ্টেল মুকলি হ'ব তো আজিলৈ ইমানেই ৰাখো আশা কৰো ভিডিঅটোত আপোনালোকক মই বুজাবলৈ সক্ষম হৈছো কি ডকুমেন্টস লাগিব আপোনালোকে বুজি পাইছে চাগে যদি কিবা লাভৱান্বিত হৈছে তেনেহলে প্লিজ ভিডিঅটো লাইক দবাই দিব শেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব
আৰু লগতে মোৰ কমিউনিটি টেবটো আপোনালোকে চেক কৰি থাকিব যদি কিবা আপোনালোকৰ দৰকাৰ হয় তাত মই নিশ্চয়কৈ আপডেট দি দিম আৰু লগতে কমিউনিটি টেবত মই কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট দি থাকো তাত আপোনালোকে চাব পাৰে ডিসক্ৰিপচনত মোৰ গ্ৰুপৰ লিংক দিয়া আছে তাত আপোনালোকে জয়েন হ'ব পাৰিব তো আজিলৈ ইমানেই ৰাখো নেক্সট ভিডিঅ'ত অতি শীঘ্ৰে লগ পাম নতুন আপডেট লৈ আহিম চাই থাকিব টিউচন স্যাৰ ধন্যবাদ